সম্মানীয় দৰ্শক বিন্দুসকল হাতৰাড্ডা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান হাতৰ আৰু প্ৰতিটো হাতৰ বিনিময়ত 10 শতাংশ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিম। 1 নম্বৰ প্ৰশ্নটো হ'ল দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে বাগৰি পৰে। ক'ব পাৰিব উত্তৰটো কি? সময় আৰম্ভ। উত্তৰটো হ'ল ঘড়ী। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন তোলা হেন বাঢ়ে শিল হেন তল পৰে। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো হ'ল কলহ। কলহ চিনি পাইছেনে? এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্ন পেট আছে পেটু নাই মুখ আছে জিভা নাই। ক'ব পাৰিবনে উত্তৰটো কি? চেষ্টা কৰকচোন। উত্তৰটো হ'ল ভেকুলী। এয়া 4 নম্বৰ প্ৰশ্ন আপোনাৰ মোবাইলৰ স্ক্ৰীণত উন ধৰিবৰ নাই ধুন। ক'বচোন উত্তৰটো কি? উত্তৰটো হ'ল কণী। 5 নম্বৰ প্ৰশ্ন এতিয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত গীত গাই কথা কয় মানুহ দুনু কোনো নাই। কওকচোন উত্তৰটো কি? উত্তৰটো হ'ল ৰেডিঅ'। এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্ন আগ তিতা গুৰি মৌ কি কৰিছা বাগলি ভৌ। কওকচোন উত্তৰটো কি? উত্তৰটো হ'ল কুঁহিয়াৰ। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্ন ওপৰৰ পৰা পৰিল চিলা গোটে গোটে মানুহ গিলা। কওকচোন উত্তৰটো কি বন্ধু বান্ধৱীসকল? উত্তৰ ক'ব পাৰিছেনে? উত্তৰটো হ'ল চোলা। এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্ন কমাৰ ঘৰৰ ভাটি বতাহ খাই উজান ভাটি। কওকচোন উত্তৰটো কি? উত্তৰটো হ'ল নাক। এতিয়া আমাৰ 9 নম্বৰ প্ৰশ্ন এযোৰ পক্ষী আছে কাকো কোনেও নেদেখি। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল চকু। এতিয়া আমাৰ লাষ্ট কুৱেশ্যন উপি 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 বটত আছে টুপি। কওকচোন উত্তৰটো কি? উত্তৰটো হ'ল চীনাজোক। বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।